নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি এইটো কোনো ধৰণৰ ব্লগ ভিডিঅ' নকৰোঁ, আপোনালোকক এনে এটা কলগছ দেখাম। মানে কলগছটো বহুত অদ্ভুত ধৰণৰ কলগছ, মানে কি ক'ম, ময়ো প্ৰথমতে চাই কেনে আচৰিত হৈ গৈছোঁ। কিন্তু এইটো সঁচাৰে হয়, কিন্তু মানে প্ৰায় মানে 100%ৰ ভিতৰত 1%ও নহয় বুলি ক'ব পাৰোঁ। কাৰণ এইটো মানে কেতিয়া হয় কোনোৱে ক'ব নোৱাৰে। এইটো ভাল লক্ষণ নে বেয়া লক্ষণ কলগছটো এনেকুৱা হোৱা কলটো, তো আপোনালোকক দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, সেই কলগছটো মানে অদ্ভুত ধৰণৰ কল, মানে গছ ফাটি কেনে ওলাইছে। কলৰ যিটো কলডিলৰ ইটো ওলাই কলৰ, এইটো চাওক পুৰা ফাটি কেনে ওলাইছে কলৰ পৰা। এয়া চাব পাৰে ওচৰৰ পৰা একদম। এয়া চাওক কি অদ্ভুত ধৰণৰ হৈছে। এইটো মানে ভাল লক্ষণ নে বেয়া লক্ষণ একো গম পোৱা নাযায়। তো চাওক, চাওক মানে একদম অদ্ভুত। মই আগতে এইবিলাক ভিডিঅ' নিউজতো চাইছিলোঁ, মই ভাবিছিলোঁ ফেকে হয় নেকি, কিন্তু মই আজি নিজ চকুৰে চাইছোঁ। তো এইটো আমাৰ কলেজৰ মিছামাৰী মহাবিদ্যালয়ৰ ভাইচ প্ৰেছিডেণ্ট তাৰিক দাৰ ঘৰত হৈছে। আপোনালোকে যদি চাব বিচাৰে, মিছামাৰী অঞ্চলৰ কোনোবা হয় যদি মিছামাৰী কলেজত পঢ়া, তেনেহ'লে তাৰিক দাৰ লগত কণ্টেক্ট কৰিব পাৰা, তাৰ ঘৰত যাই কেনে চাব পাৰা। তো এইটো ভিডিঅ' যিমানখিনিতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, টেক কেয়াৰ।